নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই অসমীয়া বছৰ ভাস্কৰাব্দৰ বিষয়ে আলোচনা কৰিম। ভাস্কৰাব্দ, ভাস্কৰ অব্দ, ভাস্কৰ কুমাৰ ভাস্কৰ বৰ্মা আৰু অব্দ মানে বছৰ। প্ৰাচীন অসম কামৰূপৰ বৰ্মন বংশৰ শাসনাধিপতি কুমাৰ ভাস্কৰ বৰ্মাই ৫৯৪ খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল আৰু তেতিয়াৰে পৰা অসমীয়া বছৰ ভাস্কৰাব্দৰ আৰম্ভ হয়। ভাস্কৰ বৰ্মাই এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। ভাস্কৰ বৰ্মাৰ এক বিশাল নৌবাহিনী আছিল, হস্তী বাহিনী আছিল আৰু এক শক্তিশালী সেনাবাহিনী আছিল। কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতে কামৰূপৰ সীমা বিস্তৃতি ঘটিছিল আৰু সকলো ফালে দেশখনৰ উন্নয়ন সাধিত হৈছিল। পৰম ভাগৱত ভাস্কৰ বৰ্মা হিন্দু ধৰ্মৰ এজন ঘাই পৃষ্ঠপোষক আছিল। বৌদ্ধ ধৰ্মৰ প্ৰতি তেওঁৰ শ্ৰদ্ধাৰ ভাৱ আছিল। তেওঁৰ ৰাজত্বকালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেই কালত কামৰূপ ৰাজ্য শিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। চলিত ইংৰাজী ২০২৩ খ্ৰীষ্টাব্দৰ চ'ত মাহৰ ৩০ তাৰিখত ১৪২৯ ভাস্কৰাব্দৰ সমাপ্ত আৰু ১ বহাগৰ পৰা ইংৰাজী ২০২৪ খ্ৰীষ্টাব্দৰ চ'ত মাহৰ ৩০ তাৰিখলৈকে অসমীয়া বছৰ ১৪৩০ ভাস্কৰাব্দ। ধন্যবাদ।